জুমে কি নামাজ এতিয়া কৈছে জুমাৰ বিষয়ে কথাটো কৈছে জুম্মাৰ নামাজ আমি কিদৰে পঢ়িব লাগে ইয়াতে লিখিছে যে জুম্মে কি নামাজ মুখতাসাৰ আদা কিয়া যায় জুম্মাৰ নামাজটো ছুটিকৈ আদায় কৰিব লাগে खुतबा व नमाज सिर्फ इस कदर हो जितना फुकाहा ने वाजिब करार दिया है खुतबा वाजिब এটা আছে খুতবাৰ সুন্নত এটা আছে वाजिब वाजिब खुतबा হবৰ কাৰণে বৰ বেছি সময়ৰ দৰকাৰ নাই অকমান খুতবা পঢ়িলেই হৈ যায় এইখিনি আমি নাহমাদুহু ওয়া নাস্তাঈনুহু ওয়া নাস্তাগফিরুহু ওয়া নু'মিনু বিহি ওয়া নাতাওয়াক্কালু আলাইহি ওয়া নাউযু বিল্লাহি মিন শুরুরি আনফুসিনা ওয়া মিন সাইয়্যাতি আমালিনা এইখিনি কথা আমি কৈ দিয়াৰ পিছত আমাৰ খুতবা আদায় হৈ গ'ল তাৰ পিছত আকৌ কৈছে যে ফুকাহা ने जितना वाजिब करार दिया है এতিয়া ফুকাহাই वाजिब কি কৈছে যে যদি কোনো মসজিদত বহুত বেছি মুসল্লি আহে জামাত বা জুমা পঢ়িবৰ কাৰণে এতিয়া যেটো প্ৰশ্ন আমালৈ প্ৰশ্ন আহি আছে সকলোৱে ফোন কৰি আছে যে জুম্মাৰ নামাজত সহস্ৰাধিক মানুহ আহি জমা হয় আমি কি কৰিম এতিয়া এইটো তাৰ উত্তৰটো আমিতো এতিয়া জমিয়ত উলামা হিন্দে ইয়াৰ দিছেই যে যিবোৰ মসজিদত বহুত বেছি নামাজি আহে সেইবোৰ বহুত বেছি নামাজি আহিব নালাগে কোৱা হৈছে যে জুম্মা আদায় হবৰ কাৰণে যেটো শৰ্ত হৈছে জুম্মা আদায় হোৱাৰ শৰ্ত হৈছে যে আজান হ'ব লাগে মসজিদৰ ইমাম হ'ব লাগে মুজিন হ'ব লাগে আৰু 3-4 জন মানুহ যিমানখিনি মানুহ হলে জুম্মা আদায় হ'ব পাৰে বা শৰ্ত জুম্মা আদায় হোৱাৰ কিছুমান শৰ্ত আছে যে 3 জন মানুহ বা 3 জনতকৈ অলপ বেছি মানুহ হলে জুম্মা আদায় হৈ যায় সিমানখিনি মানুহে জুম্মা পঢ়িলক বাকি সকলে ঘৰতে জোহৰৰ নামাজ আদায় কৰি লব এইখিনি কথা কোৱা হৈছে যে अगर किसी जगह इंतजामिया की तरफ से कानूनी पाबंदी हो तो मस्जिद में मौजूद हजरात के जरिए जमात कर ली जाए अलबत्ता जुमा में इतने अफराद हो जिनसे फुकाहा के नज़दीक जुमा की अदायगी हो जाती है जुमात इमानखिनि মানুহ হ'ব লাগে যিমানখিনি মানুহৰ দ্বাৰা জুম্মা আদায় হৈ যায় বুলি শৰীয়তে কৈছে মানে 3 জন 4 জন 5 জন তিমানটো মানুহে জুম্মা পঢ়ি ললে তাৰ পিছত কিন্তু বাকি মানুহখিনিয়ে জুম্মাৰ নামাজ পঢ়িবলৈ মসজিদলৈ নাহি আপোনালোকে ঘৰতে জোহৰৰ নামাজ পঢ়ি লওক জুম্মাৰ নামাজ যিসকলে পঢ়িব নোৱাৰে তেওঁলোকে জোহৰৰ নামাজ ঘৰতে পঢ়ি ললে যেহেতু হৈ যায় এয়া যেহেতু ইমাৰ্জেন্সি সিচুৱেচন এটা পৰিস্থিতি সৃষ্টি আমাৰ মাজত হৈ গৈছে এই পৰিস্থিতিত আমাক শৰীয়তে নিশ্চয় ইয়াত ছুট দিছে আজ জৰুরত তুজিলিবুত তাইসির বুলি শৰীয়তে বাৰে বাৰে কৈ আছে যে জৰুৰতে যে প্ৰয়োজন হলে এনেকুৱা ধৰণৰ কিছু কামবিলাক শৰীয়তৰ কামবিলাক আমি সংকুচিত কৰি ল'ব পাৰো যিসমূহ ঠাইত বহুত বেছি সমাগম হয় তাত বহু বেছি সমাগম নকৰি ইয়াত জমিয়ত উলামা হিন্দে কৈ আছে যে 2-3 জন বা তাতোধিক কেইজনমান মানুহে জুমা নামাজ মসজিদত আদায় কৰি ল'ব আৰু বাকি সকলে ঘৰতে জুমাৰ নামাজ পঢ়িব এতে কৈ আছে जमात अदा कर ले बलाबत्ता जुमा में इतना अफराद हो जिनसे फुकाहा के नज़दीक जुम्मे की अदायगी हो जाती है और कानूनी पाबंदी से जो हजरात जुम्मा अदा ना कर सकें कानूनर कारणे এই আইন যেহেতু আমাৰ ইয়াত আজিৰ পৰা হৈ আছে আজিৰ পৰা বলবৎ হৈ গৈছে সেই কাৰণে আমি যেতিয়া নামাজ জুমাত আদায় কৰিব নোৱাৰো ইনকে लिए नमाज जुहर अदा करना जरूरी है তেওঁলোকে কিন্তু ঘৰতে জুহৰৰ নামাজ আদায় কৰি ল'ব हर फर्द अपने मकाम पर तौबा इस्तिगफार और जिक्र और दुआ का जरूर एहतमाम रखे সকলোৱে নিজৰ ঘৰতে तौबा इस्तिगफार जिकिर अजकार नामाज आदि घरते पाबंदी करिब घरते इबादत करिब मस्जिदत आহি বেছি সমাগম নকৰাটো